हेलो दोस्तों वेलकम टू माय चैनल। तो आजिर भिडिओत आमी आनबक्सिंग करिम এই প্ৰডাক্টটো। তো এই পেকেটৰ ভিতৰত কি আছে, দাম কিমান, সকলোবোৰ গম পাই যাব। শেষলৈকে চাই থাকক। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইটো হয় পেকেটটো। এইটো মই এমাজনৰ পৰা পাৰচেজ কৰিছোঁ। 6 দিনমান হৈ গ'ল, আজিহে আহি পালে। এইটো হয় এটা গেমিং ইয়াৰবাডছ। মানে এইটো যিদিনে মানে লঞ্চ কৰিছিলে সিদিনে মই পাৰচেজ কৰিছোঁ এমাজনৰ পৰা। চ' সেইকাৰণে অলপ ডিছকাউণ্ট অফাৰ পাই গৈছোঁ। তো এতিয়া এইটো পেকেটটো অ'পেন কৰোঁ। তো এইটো বক্সটো হয় চাব পাৰে, উইংছ ফেণ্টম ট্ৰু ৱায়াৰলেছ। তো ইফালে ইয়াৰ ফাংচনছবিলাক দিয়া আছে আৰু পিছফালে ইয়াৰ প্ৰাইচটো দিয়া আছে। চাব পাৰে কিমান আছে, 4,999। কিন্তু ইমান নহয়, ইয়াৰ হাফ প্ৰাইজত পাই যাব। আৰু ডিছক্ৰিপশ্যনত ইয়াৰ লিংকটো আছে, আপোনালোকে চেক আউট কৰিব পাৰে কিমান আছে ইয়াৰ প্ৰাইচ। তো এতিয়া বক্সটো অ'পেন কৰোঁ। এই ইয়াৰবাডছটোত ডেডিকেটেড গেমিং মোড দিয়া আছে, যিটো এক্টিভেট কৰিলে 65 মিলি ছেকেণ্ড মানে তৎক্ষণাত চাউণ্ড পাই যাব। আৰু ইয়াৰ টোটেল বেটাৰী বেকআপ 20 আৱাৰ্ছ হয়, মানে 20 ঘণ্টাৰ বেটাৰী বেকআপ পাই যাব। তো বক্সটো এতিয়া অ'পেন কৰি চাওঁ। ইয়াৰবাডছবিলাক এক্সট্ৰাকৈ ৰখা আছে। ইয়াৰবাডছ এইটো হয় ইয়াৰ চাৰ্জিং কেছটো, এইটো ছাইডত ৰাখোঁ। আৰু কি আছে চাই লওঁ। চাৰ্জিং কেবল, USB টাইপ চি, এইটো হ'লে ইয়াৰ টিপছ এক্সট্ৰা, ডকুমেণ্টেশ্যন আৰু এইটো গেৰেণ্টি কাৰ্ড। এইবিলাক এতিয়া ছাইডত ৰাখোঁ। তো এইটো হয় আমাৰ চাৰ্জিং কেছটো। চবৰে পিছফালে এইটো চাৰ্জিং পোৰ্ট। এই দুটা আপোনালোকে দেখা পাইছে, এইটো LED হয়, ইয়াত লাইট জ্বলে। এইটো আপোনালোকে চাব এতিয়া অ'পেন কৰাৰ লগে লগে এইটো পূৰা লাইট জ্বলে LED। এইটো ইয়াৰবাডছবিলাক চাৰ্জ হয় ইয়াত ৰাখিলে। এইটো এবাৰ ৰাখি চাওঁ। কোনফালে আছিল, এইফালে হয় এটা, আৰু এইটো এইফালে। এইটো বন্ধ কৰাৰ লগে লগে চাব আপুনি, এইটো দুটা জ্বলিছে, মানে চাৰ্জ হৈ আছে। আৰু যদি আপুনি এটা মানে ইউজ কৰি থাকে আৰু এটা চাৰ্জিং কেছত সোমাই থয়, তেনেহ'লে মানে খালি এইটো জ্বলি থাকিব যিটো চাৰ্জ হৈ আছে। তো ইফালেতো একো নাই। তো মানে এইটো স্পেচিয়েলি গেমাৰ্ছৰ কাৰণে ডিজাইন কৰা, এইটো উইংছ। এতিয়া ইয়াৰবাডছবিলাক চাওঁ। এইটো হয় ইয়াৰবাডছ। ইয়াত চাওক, ইয়াতো LED লাইট জ্বলে ইয়াতো। এইটো মানে ফুল টাচ কণ্ট্ৰল হয়। ইয়াৰ মানে RGB লাইটটো কাৰণে এইটো এট্ৰেক্টিভ হয়। মানে যদি অন্ধকাৰত যদি গেম খেলি থাকে আপোনালোকে, পূৰা গেমিং মোড এক্টিভেট কৰি এইটো পূৰা RGB নিচিনাকৈ জ্বলি থাকিব। তো মানে মোবাইলৰ লগত কানেক্ট কৰি দেখাই আছোঁ। তো এইটো কানেক্ট কৰাৰ কাৰণে বেছি একো কৰিব নালাগে, জাষ্ট এইটো আপোনালোকে এইটো অ'পেন কৰিব লাগে। তো অ'পেন কৰাৰ লগে লগে এইটো আপোনাৰ মোবাইলৰ মানে ব্লুটুথটো অন থাকিলে অট'মেটিক কানেক্ট হৈ যায়। এতিয়া এইটো কানেক্ট হৈ গৈছে। এতিয়া আমি এইটো বাহিৰত ওলাওঁ। এতিয়া চাব, এইটো গেমিং, এইটো ৰাইট ছাইডৰটো, এইটো ৰাইট ছাইডৰ হয়। ৰাইট ছাইডৰ ইয়াৰবাডছটো জাষ্ট মানে ইয়াত 2 ছেকেণ্ড হোল্ড কৰিব লাগে, তাৰপিছত অট'মেটিক এইটো গেমিং মোড এক্টিভেট হৈ যায়। চাওক, গেমিং মোড এক্টিভেট হোৱাৰ লগে লগে এইটো পূৰা RGB নিচিনাকৈ জ্বলা ষ্টাৰ্ট হৈ যায়। মানে এইটোৰ এট্ৰেক্টিভ বনাই দিয়ে আৰু কি। তো আকৌ মিউজিক মোডত হোৱাৰ কাৰণে আকৌ ইয়াত 2 ছেকেণ্ড হোল্ড কৰিব লাগে। তো এয়া চাওক, মিউজিক মোডত আহি গৈছোঁ। এতিয়া এইটো লাইট চাইট নজ্বলে, অনলি গেমিং মোডত গ'লেই ইয়াৰ RGB নিচিনাকৈ এইটো জ্বলা ষ্টাৰ্ট হৈ যায়।
চ' ইয়াৰ নইজ কেঞ্চেলেশ্যনো আছে, মানে বাহিৰৰ নইজবিলাক নোসোমাই, একেবাৰে বন্ধ হৈ যায়। তো আজিৰ ভিডিঅ'ৰ বাছ এইখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু তলত কমেণ্ট কৰিব নাপাহৰিব।